ঐ শৰ্মা ঐ তই কি বুলি মাতিছ? কি আপোনাৰ নাম শৰ্মাদান আছে? মই অকল শৰ্মাটোহে শুনিছো। মাছ খোলক। কিয় কাম আছে, মাছ খোলক। কিয় খুলিব লাগে সেইটো কোৱা। আমি পাহৰি যোৱা মানুহ নাছে, মুখত যেন 10 টকা মাৰ কথা আছিলে। ঐ কৃষ্ণ, মুখতে নপৰিলো। 10 টকাৰ কাৰণে যে মানুহৰ ব্যৱহাৰ নকৰিব। শৰ্মাদা এতিয়াও মাথাত লাগি আছে। 10 টকা নাই তো 10 টকা নাই, 10 টকা আছে কিন্তু কেতিয়াবা 10 টকা নাই। তই কি বলকি আছ নিজে বুজি পাইছনে? কথা মাথাত লাগি আছে যেন, কি ওলাইছে মই নিজে গম নাপাইছো। ঐ শৰ্মা ঐ কি বুলি মাতিছ তই? শৰ্মাদা পইচা লৈ পলাই দিলা যেন, মানে টিপছটো কোনে দিছে? চৰি দেই। দিয়ক এনেকে দিলে নহৈছে, মুখত মাৰক। কিয়? চেলেঞ্জটো চেলেঞ্জ, জাবানটো জাবান, মুখত মাৰিলেহে খাম, মুখত মাৰক। যেনেকে পইচা মুখত মাৰিছো তেনেকে মোৰ মুখতো মাৰক, তেতিয়া হিচাপটো বঢ়াব, তেতিয়া খাম। ল এতিয়া খাব পাৰি আৰু। বতাহত দৰ্জাখন জাপ খাই গৈছিলেহে। কালি কেনেকুৱা পাইছে? কি চেলেঞ্জটো? কিহৰ চেলেঞ্জ? মুখত যে টিপছ আজিও মাৰো। কি মুখত পইচা? তোক চালা জেওৰা কৰি আজি মোৰ ডিউটি তোৰ দোকানৰ পৰা ষ্টাৰ্ট কৰিম, বল। আজি খাবা আৰু। কি কলি? চাহ একাপ খাব আৰু। গৈছ নাই? মাস্ক পিন। আহিছো চোৱা, একে ভৰিতহে গুলিয়াব। বাৰু তই মোৰ দোকান ক'ত চচপেন তোৰ? ওপৰতে উঠি আছিল চাহ, কেনেকে বা তল পাইছেগে। তল পালেগে। কালিয়ে তোক দোকান ষ্টাৰ্ট কৰিবলৈ 10 টকা দিলো, তই দোকান নুখুলি তলকে ঘূৰি ফুৰিছ যে। ঐ, মোৰ কথাটো তোক কবলৈ দিয়া নাই, তই এতিয়া কি কবি সেইটো ক। ভুল কৈছো, হয় ছাৰ, মোৰ ভুল হৈছে। আজিলৈ যেনেকে মাফ কৰি দিছে আৰু 2 দিন মানলৈ এনেকে মাফ কৰি দিব ছাৰ। ঐ, তোক কেতিয়া মাফ কৰিলো মই আজি? মই ভাবিছো আৰু 2 বাৰ মানলৈ তোক মাফ কৰি দিব লাগিব যদি পায়। 10 মিনিটৰ ভিতৰত চাহ গৈ যদি মোৰ টেবুলত নপৰে। ঐ, ইয়াত এতিয়া গুলি নাই। 10 মিনিটৰ ভিতৰত যদি টেবুলত চাহ নেদেখো, গুলি ভৰাই ফুটাম, মনত ৰাখিবি তই। আজি দিনটো মোক বেছি পচন্দ নকৰিবা বোৱাৰী, কাৰণ বতৰটো ভাল। কমচে কম আজিৰ দিনটোত তই মোক ক'ব লাগিব যে তোক চাহ দুকাপ কিয় লাগে, কাৰণ কি বতৰটো ভাল। কিয় লাগিছে? সেইটোৱেতো মই সুধিছো, কিয় লাগে মানে? না, মইহে তোমাক প্ৰশ্ন কৰিছো, চাহ দুকাপ কিয় লাগিছে, তোমাক কিয় লাগিছে? মই জানিব লাগিব তই চাহ দুকাপ নি কৰগে কি। মইতো নকম, ময়োতো নবনাম। লণ্ড ভণ্ড কি পোৱালটো যেনে পাইছে চেউই হ'ল। চাহ আপুনি অৰ্ডাৰ দিছিলে যে, চাহ আহি গ'ল। চাহ ভেৰি গুড, কিন্তু 2 কাপ কিয় আনিলা? একাপ ভুল কৰাৰ কাৰণে আৰু একাপ ভুলৰ শাস্তি। চাহ খাতনিয়াৰ চাহ খাওক। চাহ মই নাখাওঁ দিয়ক। কি গাখীৰ দি বনোৱা বা? তাজা গৰু গাখীৰ অ'। কাপ প্লেটযোৰ দেখোন আমাৰ ঘৰৰ নিচিনা লাগিছে। মোহন, আমাৰ নেকি কাপ প্লেটযোৰ? দেই কি সুধিছো? এচব চাহ দিছো, চাহৰ ধান্দা নাছে, কাপ প্লেটত চকু মাৰি আছে। এতিয়া চাহ আগত মোক ফচাই দিয়ক। এয়া চাহ মণিবাৰে বনাই দিছে, মই খালি লৈহে আহিছো। তাৰমানে আনিছ? তুমি খাতনিয়াৰ ঘৰৰ পৰা চাহ আনিছা, মানে তোৰ শাস্তিটো বাকী থাকিল। চাওক, ই আপোনাক ফাঁকি দিছে, আৰু বা আপুনি গম নোপোৱাকে কি ফাঁকি দি আছে। হয় মোহন, তাজা গৰু গাখীৰৰ চাহ।
Cheers.